বন্তি জ্বলাই প্ৰতিবাৰে যাতে ধানে ধানে ভৰি পৰক তাৰে কৃষিখণ্ডত আমি শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি বিশেষ আঁচনি হাতত লৈছোঁ আৰু প্ৰতিখন গাঁৱত আমি যুৱকসকলক এখন ট্ৰেক্টৰ প্ৰদান কৰি খেতিপথাৰত যাতে তেখেতসকলে আত্মনিয়োগ কৰিব পাৰে আৰু খেতিৰ যোগেদি আমাৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হয়, আমাৰ যুৱকসকল স্বাৱলম্বী হয় আৰু প্ৰতিটো খেতিয়ক পৰিয়াল স্বাৱলম্বী হয়। ইয়াৰ প্ৰতি দৃষ্টি ৰাখি আগন্তুক দিনত চৰকাৰখনে দৃঢ়তাৰে কাম কৰি যাব। হয়, দীপাৱলী উপলক্ষে সকলোৰে প্ৰতি মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই উৎসৱে মানুহৰ জীৱনলৈ পোহৰ কঢ়িয়াই আনে। গতিকে সকলোৰে জীৱন উজ্জ্বল হওক, আনন্দময় হওক, সমৃদ্ধিশালী হওক, ইয়াকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভেচ্ছা জ্ঞাপন কৰিছে, শুভকামনা উল্লেখ জনাইছে কাতি বিহুৰ আৰু কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে সকলো কাম কৰি যাব বুলি আশ্বাস প্ৰদান কৰিছে কৃষিজীৱী ৰাইজক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাই আছো নগাঁৱৰ পৰিৱেশ। আমাৰ সৈতে আছে নীলোৎপল বৰা। নীলোৎপল, আকৌ সংযুক্ত হৈছো আপোনাৰ সৈতে। নিশ্চয়কৈ জয়ন্ত, মই যিখন বৰ্তমান যি তেলীয়া বহুকতা গাঁৱৰ পৰিৱেশ আমি দেখুৱাই আছো, তেলীয়া বহুকতা গাঁৱত যে পৰম্পৰাগতভাৱে পথাৰত গোৱাবাৰী জ্বলাইছে আৰু এক বৃহৎ আয়োজন কৰা হৈছে। কেমেৰাপাৰ্চন হেমন্ত দেখুৱাই আমি ইয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই যাম, কিন্তু মই আপোনাৰ পৰা কথা জানিবলৈ চেষ্টা কৰিম। প্ৰতিবাৰেই দেখা যায় যে ইয়াত পথাৰত গোৱাবন্তি জ্বলাই আপোনালোকে আই লক্ষ্মীক আহ্বান কৰে আৰু অসমীয়াৰ যি কাতি বিহু, কঙালী বিহুত প্ৰতিবাৰে এইদৰে সকলোৱে কামনা কৰে। আজিও গোৱাবন্তি জ্বলালে আপোনালোকে? হয়, আমাৰ বছৰি তেনেকৈ কাতি বিহুত আমি চাকি বন্তি জ্বলাওঁ, জ্বলাই সেৱা সৎকাৰ কৰি আহোঁ আৰু পথাৰত চাকি বন্তি জ্বলাই। সেইটোৱে আমাৰ এই সদায় বছে। কি ক'ব আমাৰ অসমীয়া জাতিটোৰ যি সংস্কৃতি, তাৰ কাৰণে আমি প্ৰতি বিহুতে আকাশ বন্তি জ্বলাওঁ পথাৰত। হয় নীলোৎপল, কিছু সময় আপোনাৰ পৰা আমি বিদায় লৈছো। পুনৰ সংযুক্ত হোৱাৰ এই মুহূৰ্তত ডিব্ৰুগড়ৰ দৃশ্য আমি দেখুৱাই আছো। ডিব্ৰুগড়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লক্ষ্মী আইৰ ওচৰত প্ৰাৰ্থনা জনাইছে, তুলসীৰ ওচৰত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা জনাইছে, অসমৰ মংগল কামনা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াত ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। আৰু কাতি বিহুৰ আটাইতকৈ মনোৰম আৰু উপভোগ্য